নমস্কাৰ এই মতা দিবলৈ লৈছো অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটা গুৰুত্বপূৰ্ণ খবৰ আজিৰ দিনটো অসমৰ লগতে ভাৰতৰ কেইবাটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনাইছো আজি প্ৰথমটো খবৰ এটা ব্ৰেকিং নিউজ উচ্ছেদক লৈ উত্তাল হৈ আছে ৰাজ্য নামনি অসমৰ ধুবুৰী আৰু গোৱালপাৰাত একাংশ লোকক উচ্ছেদ কৰা সন্দৰ্ভত চৰকাৰক কঠোৰ সমালোচনা বিৰোধীৰ কিন্তু হাজাৰ বাধা আহিলেও চৰকাৰী মাটিত বেদখল উচ্ছেদ কৰা হ'ব বুলি হকিয়াই দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আজিৰ দ্বিতীয়টো ডাঙৰ খবৰ হৈছে আৰু মাত্ৰ কেইটামান ঘণ্টাৰ পিছতেই চলিব বৃহৎ উচ্ছেদ হাজু 53খন বুলডোজাৰখ আৰু 140 হেক্টৰ ভূমিত চলিব উচ্ছেদ আৰু মাত্ৰ কেইটামান ঘণ্টাৰ পিছতেই চলিব ৰাজ্য সৰ্ববৃহৎ উচ্ছেদ অভিযান উচ্ছেদৰ বাবে হাজু হৈছে 17শ আৰক্ষী অৰ্ধসামৰিক বাহিনী কৃষ্ণাই বিদ্যাপাৰা বেতবাৰী পাইকান সংৰক্ষিত বনাঞ্চলত চলিব উচ্ছেদ 12শৰো অধিক পৰিয়ালত কৰা হ'ব উচ্ছেদ পুৱা 5 বজাৰ লগে লগে আৰম্ভ হ'ব উচ্ছেদ পৰৱৰ্তী খবৰ অখিল গগৈৰ হৈতে কোনো পদ্ধতিৰে মিত্ৰতা নকৰে কংগ্ৰেছে মিত্ৰতা সন্দৰ্ভত স্থিতি স্পষ্ট কৰিলে কংগ্ৰেছ নেতা দেৱব্ৰত শইকীয়াই অখিল গগৈৰ মিত্ৰতাৰ প্ৰস্তাৱ নাকচ কংগ্ৰেছৰ শিৱসাগৰৰ পাঁচোটা সমষ্টিতে প্ৰাৰ্থী দিব কংগ্ৰেছে অখিল গগৈৰ হৈতে মিত্ৰতা সন্দৰ্ভত কংগ্ৰেছৰ জ্যেষ্ঠ নেতা দেৱব্ৰত শইকীয়াৰ স্পষ্ট কৰিলে স্থিতি পৰৱৰ্তী খবৰ এইখন লাচিত বৰফুকন বাঘ হাজৰিকাৰ দেশ সংখ্যালঘুক বঞ্চিত কৰি উচ্ছেদিত হিন্দুক কিয় দিলে মাটিৰ পট্টা 48 ঘণ্টাৰ ভিতৰত চৰকাৰে দিব লাগিব উত্তৰ সংখ্যালঘুক বঞ্চিত কৰি উচ্ছেদিত হিন্দুক দিলে মাটিৰ পট্টা চৰকাৰক 48 ঘণ্টাৰ সময়সীমা বান্ধি দিলে উচ্ছেদিত মুছলমানে বিজেপি চৰকাৰক হুংকাৰ দি সংখ্যালঘুৱে কৈছে এইখন শংকৰাজানৰ দেশ এইখন লাচিত বৰফুকন বাঘ হাজৰিকাৰ দেশ ইয়াত সকলোৰে অধিকাৰ আছে উচ্ছেদিত সংখ্যালঘুৱে চৰকাৰক বান্ধি দিলে 48 ঘণ্টাৰ সময়সীমা 48 ঘণ্টাৰ ভিতৰত চৰকাৰে দিব লাগিব উত্তৰ হিন্দু মুছলমানক ভাগ ভাগ কৰি উচ্ছেদিতক মাটিৰ পট্টা দিছে চৰকাৰে লখিমপুৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি এই মন্তব্য কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতাৰ পৰৱৰ্তী খবৰ আজিও সোমোৱা নাই নেকি অৰুণোদয়ৰ ধন নাপালে ক'ত কৰিব অভিযোগ আপুনি অৰুণোদয়ৰ ধন এতিয়ালৈকে পালেনে যদি আজিলৈকে ধন পোৱা নাই তেন্তে শীঘ্ৰেই কৰক এই কাম লাখ লাখ মহিলাৰ একাউণ্টত জমা হৈছে চৰকাৰী ধন অৰুণোদয় আঁচনিৰ প্ৰতিগৰাকী হিতাধিকাৰীয়ে লাভ কৰিলে ধন প্ৰতিগৰাকী হিতাধিকাৰীৰ একাউণ্টত জমা হৈছে 1250 টকাকৈ যদি আপুনি এতিয়াও ধন লাভৰ মেছেজ পোৱা নাই তেন্তে শীঘ্ৰেই পৰীক্ষা কৰক অভিযোগ দিয়াৰ বাবে চৰকাৰে মুকলি কৰিছে হেল্পলাইন নম্বৰ ধন জমা নহলে আপুনি দিব পাৰিব অভিযোগ দিয়াৰ বাবে চৰকাৰে মুকলি কৰিছে হেল্পলাইন নম্বৰ হৈছে 036122370054 নতুনকৈ অৰুণোদয় আঁচনি লাভ কৰা হিতাধিকাৰী একাউণ্টতো জমা হ'ব